সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে আমাৰ গাঁৱৰ দেউল। খোজকাঢ়ি আহিছোঁ বাৰু, যিহেতু ওচৰতে হয়। আৰু এইবাৰ বিহু মতা নাই, নাগাৰা নাম মাতিছে। আৰু আমি নাম চালোঁ আৰু মানুহ বহুতখিনিয়ে হৈছে। তাৰপিছত নাম চাই থাকিলে হ'বনে বুলি ফুচকা খালোঁ। ফুচকা খাই মেলি আমি এনেকৈ মণিহাৰী দোকান বহুতকেইখনে আহিছে, ধুনীয়া ধুনীয়া বস্তু ওলাইছে। বাৰু ল'ব লগাবিলাক কিছুমান বস্তু লৈছোঁ, আৰু যিবিলাক ল'ব লগা আছে পিছত ল'ম। সেইবিলাক এনেকৈ দোকানবিলাক আপোনালোকক দেখাইছোঁ। বহুতকেইখন দোকানে আহিছে। এইবিলাক মিঠাই বনাইছে, নিমকি বনাইছে। তাৰপিছত এইজনী হৈছে মোৰ ফ্ৰেণ্ড বুলিও ক'ব পাৰি, আৰু ভণ্টি বুলিও ক'ব পাৰি। আমাৰ গাঁৱৰে হয়। তাই এটা ইউটিউব চেনেল আছে, আপোনালোকে ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু লাইক কৰি দিব নাপাহৰিব। চেনেলটোৰ নাম হৈছে কৰিশ্মা লাইফষ্টাইল। তাৰপিছত কৰিশ্মাই কিবাকিবি বস্তু ল'লে, এনেকৈ মোক দেখালে। আৰু নিজ হাতেৰে তৈয়াৰী গহনা আৰু অন্যান্য বস্তু, বহুত ধুনীয়া দোকান এখন আহিছে। কাৰোবাক লাগিলে জনাব দেই মোৰ কমেণ্ট বক্সত। আৰু যাবলৈ ওলালোঁ ঘৰলৈ বুলি, তাৰ আগতে এটা পাণ খালে হ'বনে বুলি পাণটো খাই ল'লোঁ।